গাহৰিজনীয়ে যেতিয়া পোৱালি জন্ম দিছিলে তাৰ পিছত পোৱালিবিলাকে এনেকৈ গাখীৰ খাইছিলে মাকৰ। আৰু গাহৰিকেইটা যেতিয়া ডাঙৰ হ'ব এনেকৈ ছাইডত আকৌ এটা ৰুম এনেকৈ লাইট চাইট লগাই বনাই থোৱা আছে চালত মজা মানে। গাহৰি আৰু ইয়াত যিমানখিনি আছে এইখিনি গাহৰি পোৱালিখিনি এইখিনি যিমানখিনি আছে তাৰে আধা বিক্ৰী হ'ল আৰু আধা আছে। আৰু চিমাঙে ৰাতি এনেকৈ ইয়াতে ৰাতিটো পাৰ কৰাইছিলে প্ৰথম কেইদিনমান, কাৰণ কেলৈ গাহৰিয়ে গচকিব কেনেবাকৈ পোৱালি দুখ পাব মৰিব বুলি চোৱা এনেকৈ চিমাঙে থাকিবলগীয়া হৈছিলে, থাকিছিলে কষ্ট কৰিছিলে বহুত ন। 2000 years later গৈ আছোঁ চিমাঙে গাহৰি দিয়ে দানা দিয়ে চাবলৈ, কানেকশ্যন দিছে এনেকৈ কৰি পাইপত। সেইফালে আছে চিমাং, ইয়াৰ গাহৰি ফাৰ্ম, এয়া গাহৰি ফাৰ্ম, এয়া ঘক এই ঘক গাহৰি দানা কি কি দিছ ইয়াত? কি কি ভিটামিন কি আছে আৰু অঁ বহুত কষ্ট হা কি কৈছ গা ধৰিলে চাৰিটা, এইকেইটা সৰু সৰু, এইকেইটা অলপ মাজু, এই তিনিটা আছে, সেইফালে কেইটা আছে? তিনিটা। আৰু এয়া গাহৰি চফা কৰি আছে, গাহৰি গা ধুৱাই দিছে এনেকৈ। এই লাহে লাহে মোৰ গাত পানী পৰিব। এইটো গাহৰি দেখিছে, মানুহকো ইমান ফেচিলিটি নিদিয়ে, গাহৰি কিমান ফেচিলিটি দিছে সেইটো চোৱা। ৰুমত এটা গু নাই, চফা কৰিছে। এইটোত অৱশ্যে আছে অলপ অলপ, চব চফা কৰিব এতিয়া বৰ্তমান। সেইটো এই নুধুবি দেই, নুশুকাব ডাইলগ। এই গাহৰিটো সেইটো কেলৈ হেৰি হৈ গৈছে, সেইটো কোচ খাই গৈছে ভৰিটো সেইটো সকলোকে খোৱা, ভালকৈ ভিটামিন খোৱা। কি কৈছোঁ আৰু এইবিলাকত দানা দি দিয়ে, দানা এইবিলাকত দানা খায়, ষ্টাইলত বনাই দি আছে আৰু। এতিয়া এইবোৰ তই এনেকৈ তিনিটা চাৰিটা ৰুম কেলৈ বনাই দিছ সেইটো ক'বা? তিনিটা চাৰিটা ৰুম কেলৈ বনাইছ? হে হ'ব কাৰণে কেলৈ তিনিটা বনালি? তিনিটা কেলৈ বনালি? পাঁচটা কেলৈ পাঁচটা কৰিলি? বেলেগ বেলেগকৈ খাবি নেকি? নেক্সট আহিব নেক্সট ৰুম। ডেইলি এনেকৈ চাফা কৰাটো এটা মুস্কিলেই আৰু বহুতখিনি কষ্ট। ৰাতিপুৱা গধূলি ডেইলি চাফা কৰে। বাপৰে এইটো ৰুম চাফা কৰিলে চোৱা কিবা এটা হ'লে আছে, ভাল লাগে তোৰ, ভাল লাগে কষ্ট পাওঁ। এই নহয় এই অকৰা নকৰে দে, যাম আজি যায়গা কাইলৈ নহয় 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 এটা বজাত যাম যাম নে নালগে যাব লাগে, নেলাগে ধৰিবলৈ। মই কোৱা নাই ধৰিব নালাগে বুলি। বাছত সেইটো কথা মই গম পাইছোঁ, মোৰ থ'বলৈ নালাগে নহয়, মই নিজে যাব পাৰিম নহয়, বাছত উঠি যাম। তই ফুৰিবি, তই গৈ ফুৰিবি, ঘূৰিব যাব নালাগে, তই ফুৰিবি পাবি যা। বা তই এটা গলি আকৌ ইমানকৈ ফুৰিব নালাগে, গাহৰিক দানা দিব লাগে, গাহৰি শুকাই যাব নহ'লে। নালাগে দে। এইটো পানী এনেকৈ গুচি যায়, পলে পুখুৰীটোত জমা কি। আৰে মায়ে মোৰ অকল দুদিন থাকি পিনি যামগৈ বুলি মাথা মাৰিছোঁ, গম পাইছোঁ নাই? এবাৰ আকৌ গ'লে আকৌ সিহঁতত মোৰ থকা নিমিলিব। ইমান হেৰি নহয় আৰু
মাংস ইतना A few inches later. অনাৰ লগে লগে গাহৰি কেনেকৈ পৰি দিছে আৰে বাবু দি দিয়া দি দিলে দানা এয়া দানা দানা খাইং ভুজিয়া খইং অঁ এয়া নেক্সট ডিং নেক্সট দিছে দানা এয়া দানা দিছে দেখিছে বিয়াত দিছে ৰপা ৰপে এইফালে চাইডে দিছে চিয়ালা বিয়াত ভাল পাইছে নেক্সট দানা আহি গ'ল দানাটো কি আছে আকৌ এবাৰ কৈ দেচোন চাপৰ আছে তুঁহগুৰি আছে গাহৰি দানা আছে ভাতৰ লগত মিক্স কৰি আৰু মেডিচিন দিয়া হৈছে গাহৰি দানা মেডিচিনটোৰ নাম কি মিক্স কৰাই নাই মানে তই গাহৰি ছাপ্লিমেণ্ট আৰু অঁ গাহৰি তাগৰা হ'বলৈ গাহৰি ছাপ্লিমেণ্ট দিছে লিপ চেব অ' কি হিমালয়া আছিলে ন এয়া গাহৰি দানা খাই আছে এইয়া গাহৰি দানা খাই পুৰাত দিছে এইকেইটা ৰখি আছে পুৰা এয়া গাহৰি দানা পুৰা দিছে এই গোলঠমঠো বিৰাট দিছে ন খা পুৰা খা দেই পুৰা শকত হ সোনকালে ডাঙৰ হ সোনকালে পইচা দিবি ল'ৰাটোৱে বহুত কষ্ট কৰিছে ডেইলি ৰাতিপুৱা গধূলি শুই উঠা আৰু এইখিনি কৰাটো বহুত এটা মুস্কিল কাম বহুতেই সদায় গাহৰি চফা কৰা কি জেগাবোৰ এইবিলাক চোৱা যিটো চফা কৰিছে মানে এডোখৰ গু নাই সিমান চফা কৰিছে দেখিছে এইবোৰ দেখিছে সিমান চফা কৰিছে মানে ন কি ক'ব আৰু কিমান চফা কৰিছে কিন্তু সেইটোৱে আৰু যিমান চফা কৰিছে সিমানখিনি কষ্ট কৰা ফলটো দিব লাগে আৰু এতিয়া ভাল লাগিব বহুতখিনি ঐ দানা খাবি না ঐ অঁ খাবলৈ মন নাই কৰা দানা পুৰা চবফালে চবেই দিছে ইমানতে ক্লিয়াৰ কাম এতিয়া বাই বাই আখৰিকাল যিমান দিছে মোক গৈ থাকোঁ হাঁহি আছে লাইনত এই ঘূ গালা এই গাহৰি গুবোৰ এনেকৈ গৈ পিনি দানাবোৰ গুবোৰ গৈ সেই গুখিনি